নমস্কাৰ, এই মুহূৰ্তত লৈ আহিছোঁ অসমবাসী ৰাইজৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হ'ল 25 ফেব্ৰুৱাৰী। অসমৰ লগত ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এনেবোৰ খবৰ নিতৌ চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ৰাজ্যবাসীৰ বাবে লৈ আহিছোঁ এটা বিগ ব্ৰেকিং নিউজ। অৱশেষত চূড়ান্ত হ'ল ৰাইজৰ দল আৰু কংগ্ৰেছৰ মাজৰ মিত্ৰতা। কংগ্ৰেছৰ এক বিশেষ সূত্ৰই সদৰি কৰা মতে অখিল গগৈ বিচৰা ধৰণৰ মত বিৰোধ থকা দুটা সমষ্টিৰ ক্ষেত্ৰত বুজাপৰালৈ আহিল দল দুটা। নাওবৈচা আৰু দিং সমষ্টিক কেন্দ্ৰ কৰি দুয়োটা দলৰ মাজত মিত্ৰতা সম্ভৱ হোৱা নাছিল যদিও এক মুহূৰ্তত কংগ্ৰেছ সমষ্টি দুটা মিত্ৰতাৰ স্বাৰ্থ ৰাইজৰ দলক এৰি দিবলৈ সাজু হৈছে। অৱশ্য এই সন্দৰ্ভত কোনো আনুষ্ঠানিক ঘোষণা দুটা দলৰ তৰফৰ পৰা হোৱা নাই। এতিয়াও AICTE সমষ্টিৰ ভাগ বতৰা চূড়ান্ত তালিকা চিলমোহৰ মৰা নাই। অসম জাতীয় পৰিষদৰ সৈতে মৰিগাঁও আৰু ধেমাজি সমষ্টিক লৈ অনুৰূপ ধৰণৰ পৰিস্থিতি সৃষ্টি হৈ আছে। দীপক দৰ্জীক নিশ্চয় আপোনালোকৰ মনত আছে। মহকুমাৰ দৰ্জী দীপক দাসে বিগত 26 বছৰ ধৰি বিনা পৰিশ্ৰমে ট্ৰাফিকৰ নিয়ন্ত্ৰণ কৰি আহিছে। ডিপগৈ ৰোডৰ পুলিচ পইণ্টত দুপৰীয়া 2 বজাত সন্ধিয়া 8 বজালৈকে তেওঁ যান বাহন নিয়ন্ত্ৰণ কৰি পুলিচ প্ৰশাসনক সহায় কৰি আহিছে। উত্তৰ প্ৰদেশত মিৰাটত এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে। ৰেডিমেড কাপোৰৰ ব্যৱসায়ীৰ ঘৰত সংঘটিত হোৱাৰ ফলত 5টি শিশু সহ 6জন লোক জীৱন্ত অগ্নিদগ্ধ হৈ মৃত্যুৰ মুখত পৰে। সোমবাৰে মাজনিশা মিৰাটৰ লিচাৰী গেট থানা এলেকাত কিদৱাই নগৰৰ 3 নং ষ্টেচনত সংঘটিত হয় এই ঘটনা। এই ঘটনাত 2জন লোক গুৰুতৰভাৱে অগ্নিদগ্ধ হোৱা বুলি জানিব পৰা গৈছে। তেওঁলোকক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। ঝাৰখণ্ডত এয়াৰ এম্বুলেন্স দুৰ্ঘটনাত বিমানখনত থকা 7জন লোকৰ মৃত্যু হৈছে। সোমবাৰে নিশা ৰাঁচীৰ পৰা দিল্লী অভিমুখে বিমানখন উৰা মাৰাৰ কিছু সময় পিছত আকাশৰ পৰা অদৃশ্য হৈ পৰে। পিছত তালাচীৰ সময়ত চৰ্চা অঞ্চলৰ এখন গণ অভয়াৰণ্যৰ পৰা ইয়াৰ ধ্বংস সাপেক্ষে উদ্ধাৰ কৰা হয়। দুৰ্ঘটনাটোৰ কাৰণ তদন্ত অব্যাহত আছে।